हेलौ लोगोफोर बरायबाय नोंथांमोन बयखौबो आंनि नैबे मोनसे गोदान भिडिअ आङो दिनै नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लाबोनो नागिरदों लोगोफोर दिनैनि बे भिडिअआनो जागोन जोंहा फ्रि क्रिसमास एडभेन्ट क्रिसमास आरोना लोगोफोर माने मा होनना बुङो नैबेखौनो दिनै बानजायदों जोंहा बे प्रग्रामखौ उदालगुरि इ रिक्सा बर' बेप्टिस्ट ख्रिस्टियान ड्राइभारफोरनि बानजायनायाव दिनैनि बे हाबाफारिया जानो थांगासिनो आरोना लोगोफोर नोंथांमोना नायलांबाय था आङो दिन्थिलांगोन मानो होनना बुङोब्ला बेयाव जोंहा गोबां प्रग्राम दङ माबायदि प्रग्राम जायो आङो बेखौ नोंथांमोननो गुसुङैबाबो दिन्थिलांनो नाजागोन आरो लोगोफोर दे लोगोफोर फैबाय था आंजों लोगोसे नोंथांमोन যাওক এনেকৈ দিছে সিখন গাড়ী তেনেকৈ সাধাৰণতে নকৰে তেতিয়া মোৰ কাষতে বহি থকা ল'ৰাটোৱে ক'লে এই গাড়ীখন নিশ্চয় খ্ৰীষ্টিয়ান হ'ব এনেকৈ ক'লে এই ড্ৰাইভাৰজন নিশ্চয় খ্ৰীষ্টিয়ান হ'ব মোৰ ল'ৰাটোৱে কৈছে আৰু সেই গাড়ীখনৰ পিছে পিছে মই গ'লোঁ সঁচাকৈ সেই গাড়ীখন আমাৰ গীৰ্জাতে আহি আছিলে আৰু ড্ৰাইভাৰজন মই চিনি পালোঁ লোহিত বসুমতাৰী এজন বড়ো মানুহ যি নহওক এইটো মই এই বুলি ক'ব খোজা নাই যে বেলেগবিলাকে ভালকৈ নচলায় কিন্তু সেইটো এটা সাক্ষ্য অৰ্থাৎ আমি সৰু সৰু কথাবিলাকৰ যোগেৰে সাক্ষ্য দিব পাৰোঁ ভাল মানুহ হ'ব পাৰোঁ আমি কেনেকৈ গাড়ী চলাইছোঁ কেনেকৈ মানুহক ব্যৱহাৰ কৰিছোঁ আৰু বিশেষকৈ তাৰপিছত মই আৰু এটা কথা তাৰ লগত কানেকশ্যন আহি গ'ল আমাৰ মিষ্টাৰ ৰাকেশ বড়ো ডাঙৰীয়া তেখেতৰ দেউতাক আছিলে আৰ্মিত কাম কৰা মানুহ আৰু মোৰ ল'ৰা ডাঙৰ ল'ৰা সি হৈছে ইণ্ডিয়ান নেভিৰ কাম কৰা তেখেতৰ দেউতাক আৰু মোৰ ল'ৰা আৰু সি অৱশ্যে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন আছিলে ৰিটায়াৰ্ড হ'ল কি কয় কিবা লেফটেনেণ্ট কমাণ্ডাৰ কিবা এনেকুৱা তাৰ পজিশ্যন আছিলে আৰু জামনগৰ INS ভালচুৰা বুলি কয় তাত ইণ্ডিয়ান নেভিৰ বিৰাট ঘাটি এটা আছে তাত এবাৰ মানে পেৰেণ্টছবিলাক যাব লাগে কম্পালচৰি তাত মই গৈছিলোঁ তাত যাওঁতে তেওঁলোকৰ দেৱালী মিলন বুলি পাতিছে দেৱালী মিলন তাত কম্পালচৰি এনেকৈ কৈছে অসমৰ পৰা বিহু নাচিব লাগিব অফিচাৰে অৰ্ডাৰ দিছে অসমীয়াটো নাই মোৰ ল'ৰাটো অসমীয়া আৰু এজনী ছোৱালী আছিলে অসমীয়া অফিচাৰ দুজনে আছিলে বাকী চব নন খ্ৰীষ্টিয়ান নন আছামিজ আৰু সেই লেডিজবিলাকে অফিচাৰৰ তেওঁলোকৰ ৱাইফবিলাকে বিহু শিকিছে অসমৰ পৰা ড্ৰেছ পঠাইছে আৰু তেওঁলোকে বিহু নাচিছে একদম চকু পানী ওলাই গৈছে মোৰ দেখি একদম অসমীয়া 3টা মাত্ৰ গোটেই গ্ৰুপটো 2টা নহয় 3টা বাকী চব নন আছামিজ তেওঁলোকে বিহু শিকিছে বিহু নাচিছে এতিয়া মোৰ তাত ৰেকৰ্ড কৰা আছে তাৰমানে যেতিয়া আপুনি তেনেকুৱা এটা পৰিৱেশত থাকে তেখেতেও যেনেকৈ খ্ৰীষ্টমাছবিলাক তেওঁলোকে উপভোগ কৰিছিল সকলো অনুষ্ঠানত ইণ্ডিয়াৰ য'ৰে মানুহ নহওক যি ভাষা ভাষী নহওক যি ধৰ্মৰ নহওক সকলো একেলগে তেওঁলোকে উদযাপন কৰে আৰু এই আৰ্মিয়ে হওক নেভিয়ে হওক এয়াৰফ'ৰ্চে হওক যিটো আমাৰ ফৌজ আছে ফৌজীসকল আছে তেওঁলোকৰ মাজত থাকিলে আপোনাৰ এনেকুৱা ফিলিং নহ'ব যে মই অসমৰ মই ক'ৰবাৰ পৰা আহিছোঁ আমি ইণ্ডিয়ান কাৰণ যেতিয়া পাকিস্তানৰ পৰা গুলীটো আহিব গুলীটোৱেতো বিচাৰি বিচাৰি গুলী নামাৰে এইটো অসমীয়া এইটো এনেকৈ গুলী নামাৰে সেই গুলীটোৱে এটাই চিনি পায় সন্মুখত ইণ্ডিয়ান এটা আছে যিটো ইউনিটি তাৰপিছত মোৰ মনত ঈশ্বৰে বেলেগ এটা কথা খেলাই দিলে সেইটো মই এতিয়া প্ৰথমতে শ্বেয়াৰ কৰিব খুজিছোঁ তেখেত আছাম ৰেজিমেণ্টৰ কথা কৈ আছে আছাম ৰেজিমেণ্টৰ এটা গান আছে বদলু ৰাম কা বদন আপোনালোকে যদি শুনা নাই এইটো শুনিব বদলু ৰাম কা বদন যেতিয়া আছাম ৰেজিমেণ্ট বুলি ক'লে মোৰ একদম মনত পৰি গ'ল বদলু ৰাম কা বদন যিটো গান আছে তেখেত আছাম ৰেজিমেণ্টৰ গান এইটো আৰু গোটেই আছাম ৰেজিমেণ্টে একদম ভৰি দি এনেকৈ মাৰি মাৰি সেইটো গানটো গায় বদলু ৰাম কা বদন যিটো আৰু সেই গানটো মই যেতিয়া চালোঁ এইটো খ্ৰীষ্টিয়ান গান যেন লাগে কিন্তু আছাম ৰেজিমেণ্টে গাই আছে খ্ৰীষ্টিয়ান গান যেন লাগে তাৰপিছত মই ষ্টাডি কৰি বদলুৰামৰ কাহিনীটো মই পালোঁ বদলুৰাম আছিল এজন আছাম ৰেজিমেণ্টৰ এজন চিপাহী তেওঁ তেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰ কথা দ্বিতীয় মহাযুদ্ধৰ সময়ৰ কথা তেওঁ যুদ্ধত জাপানীবিলাকে আক্ৰমণ কৰি একদম কহিমা পাইছিলেহি আমাৰ জাপানীবিলাক বদলুৰাম মৰিল মৰাৰ পিছত
কন্দৰ্প মুছাহাৰী বুলি কন্দৰ্প ৰাজবংশী সুবেদাৰ আছিলে, কন্দৰ্প ৰাজবংশী সুবেদাৰ। তেওঁ কি কৰিলে, বদলুৰামৰ নামটো কাটি নিদিলে। তেওঁলোকে প্ৰত্যেকজন মানুহ, কিমানজন মানুহ আছে সেই হিচাপত মানে ৰেচন পায়, খোৱা বস্তু পায়। 10জন মানুহ আছে, 10জনৰ হিচাপত খোৱা বস্তু পায়, ৰেচন পায়। এই সুবেদাৰজনে বদলুৰামৰ নামটো লিষ্টৰ পৰা কাটি নিদিলে। সেইকাৰণে সদায় এজনৰ ৰেচন এক্সট্ৰা আহে, বদলুৰামৰ ৰেচনটো এক্সট্ৰা আহে। এজন এক্সট্ৰা মানুহৰ ৰেচনটো তেওঁলোকে পায়। সেই যে এক্সট্ৰা ৰেচনটো পায়, সেই ৰেচনটো তেওঁলোকৰ জমা হৈ থাকে, এক্সট্ৰা পাই আছে। তাৰপিছত জাপানীবিলাকে, সৈন্যবিলাকে এই যিটো আছাম ৰেজিমেণ্টৰ যিটো গ্ৰুপটো আছিলে, তেওঁলোকক চিজ কৰি ৰাখিছে, মানে একদম বেৰি ৰাখিছে। আৰু তেওঁলোকে সেই যে এক্সট্ৰা ৰেচন পাইছিলে, সেই ৰেচন খাই জীয়াই আছে। এই কথাটো আপুনি যেতিয়া ভাবিব, মানে একদম ইমোচনেল হৈ যাব আপুনি। সেই বদলুৰাম মৰি গ'ল, বদলুৰামৰ সেই যে এক্সট্ৰা ৰেচনত গোটেই কোম্পানীটো জীয়াই আছে। আৰু সেইটোৱে হ'ল আমাৰ বৰদিনৰ বাৰ্তা। একদম মই বাৰ্তা পাই গ'লো। তেখেতে যেতিয়া আছাম ৰেজিমেণ্ট কৈ দিলে, মোৰ বদলুৰাম মনত পৰি গ'ল, আৰু মই বদলুৰামৰ কাহিনীটো মনত পেলালোঁ। বদলুৰাম মৰি গ'ল, বদলুৰাম কা বদন মাটিকে জমিনকে নিচে মে হে। আৰু সেই বদলুৰামৰ ৰেচন খাই আমি জীয়াই আছোঁ। প্ৰভু যীশু জগতলৈ অহাৰ কাৰণ আছিল, তেওঁ কৈছিল, মই আহিলোঁ যাতে তেওঁলোকে জীৱন পায়, তাকে যেন প্ৰচুৰকৈ পায়। প্ৰভু যীশু ক্ৰুচত মৰি দিবৰ কাৰণে আহিল, যাতে আমি জীৱন পাওঁ। বদলুৰাম মৰি গ'ল, বদলুৰামৰ সেই ৰেচন খাই মানুহখিনি বাচি আছিল। প্ৰভু যীশুৱে কৈছিল, কিয়নো মানুহে খাই নমৰিবলৈ স্বৰ্গৰ পৰা নমা আহাৰ ময়েই। তেওঁ কৈছিল, ময়েই স্বৰ্গৰ পৰা নমা আহাৰ, আৰু যিয়ে মোক খাব আত্মিক আহাৰ হিচাপে, সি আৰু কেতিয়াও নমৰে। প্ৰভু যীশুৱে কৈছিল, মই মোৰ প্ৰাণ পুনৰাই ল'বলৈ তাক এৰি দিওঁ, তাক এৰি দিবলৈ মোৰ ক্ষমতা আছে, তাক পুনৰাই ল'বলৈকো মোৰ ক্ষমতা আছে। এই আদেশ মই মোৰ পিতৃৰ, এইকাৰণে মোৰ পিতৃয়ে মোক প্ৰেম কৰে। যোহন 10:37। প্ৰভু যীশুৱে কৈছিল, ময়েই মেৰৰ সহজৰখীয়াই মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে। অৰ্থাৎ বৰদিনৰ মূল বাৰ্তাটো হৈছে, প্ৰভু যীশু জগতলৈ আহিল মানুহৰ পৰিত্ৰাণৰ কাৰণে, নিজকে ক্ৰুচৰ ওপৰত সমৰ্পণ কৰিবৰ কাৰণে। গোটেই মানৱ জাতিৰ পাপ নিজৰ ওপৰত লৈ, পাপৰ শাস্তি যে মৃত্যু, সেই মৃত্যু নিজে ল'বৰ কাৰণে, যাতে আমি জীয়াই থাকোঁ। আৰু মই ঈশ্বৰক ধন্যবাদ দিওঁ যে মই আছাম ৰেজিমেণ্টৰ কথা কৈ বদলুৰামৰ কথাটো মোৰ মনত পৰি গ'ল। আৰু আমাৰ বুজিব একদম সহজ হৈ যায় যেতিয়া আমি তেনেকৈ কথাটো চিন্তা কৰোঁ। আপোনালোকৰ যিটো মূল বিষয়, সেই বিষয়টো এতিয়া মই তাৰ পৰা মাত্ৰ দুটামান কথা ক'ব খুজিছোঁ। যেতিয়া প্ৰভু যীশুৰ জন্ম হৈছিল, সেই ৰাতি, ইয়াত কৈছে লোকে লিখা খবৰটা 2 নম্বৰ অধ্যায়, সেই ৰাতি কিছুমান মেৰৰখীয়া, তেওঁলোকে মেৰৰখী আছিল। আৰু হঠাতে স্বৰ্গদূত উপস্থিত হ'ল, আৰু তেওঁলোকে ভয় খালে। তেতিয়া স্বৰ্গদূতে তেওঁলোকক ক'লে, ভয় নকৰিবা, কিয়নো যি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব, সেই শুভবাৰ্তা মই তোমালোকক জনাওঁ যে, সেই মহানন্দৰ শুভবাৰ্তা মই তোমালোকক জনাওঁ যে, আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল, তেওঁ অভিষিক্ত প্ৰভু। আজি আপোনালোকে ই ৰিক্সা চালকসকলে এইটো পাতি আছে, আৰু প্ৰভু যীশুৰ জন্মৰ যিটো বাতৰি, প্ৰথম যিটো বাতৰি এনাউন্সমেণ্ট কৰা হৈছে কিছুমান মেৰৰখীয়াৰ আগত, যিবিলাক সমাজৰ একেবাৰে
তলখাপৰ মানুহ আছিলে আৰু তেওঁলোকৰ বাতৰিটো জনাইছে স্বৰ্গদূতে কৈছে ভয় নকৰিবা অৰ্থাৎ প্ৰভু যীশুৰ আগমনৰ যিটো বাতৰি বৰদিনৰ বাতৰি সেই বাতৰিটোৰ প্ৰথম কথাটো হৈছে ভয় নকৰিবা কোনো ভয় নাই প্ৰভু যীশু আহি গ'ল তোমালোকৰ কাৰণে ত্ৰাণকৰ্তা জন্মিল আৰু ভয়ৰ কথাটো আমি সকলোৱে বুজি পাওঁ আমাৰ সকলোৰে কিবা নহয় কিবা ভয় আছে মই অলপ ভয়ৰ কথা ক'ব খুজিছোঁ সকলোৰে কিবা নহয় কিবা ভয় আছে ভৱিষ্যতৰ ভয় অহাকালি কি হ'ব মই নাজানো টকা পইচা ঠিকমতে থাকিব নে নাথাকিব মই নাজানো কিছুমান অজানিত কিছুমান বিপদ আপদ আহিব নেকি তাৰ ভয় কিছুমানৰ ভূতৰ ভয় অশৰীৰী আত্মাৰ ভয় বেলেগ বেলেগ অশুভ শক্তিৰ ভয় বহুত ভয় আছে এই মই যেতিয়া পঢ়ি আছিলোঁ বহি তেতিয়া মোৰ এটা কথা মনত পৰি গ'ল যেতিয়ালৈকে মই প্ৰভু যীশুক জনা নাছিলোঁ তেতিয়ালৈকে মই বিৰাট ভয়াতুৰ আছিলোঁ আনকি ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা অৱস্থাটো যেতিয়া ৰুমৰ পৰা ৰাতি আন্ধাৰত মই বাথৰুম যাব লাগে অকলে যাব ভয় লাগে ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট লগত আৰু এটা লৈ যাওঁ আমি দুটা মানে হাতত ধৰাধৰিকৈ যাওঁ ইমান ভয় আৰু যেতিয়া প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলোঁ গ্ৰহণ কৰাৰ পিছত সেই একেটা হোষ্টেলতে বিহুৰ বন্ধত 3 দিন মই অকলে আছোঁ কাৰণ মই বাইবেলত পালোঁ বাইবেলত লিখা আছে ইফিচিয়া 1 নম্বৰ অধ্যায় 20, 21 আৰু 22 পদ সেই শক্তিৰে তেওঁ মৃতবিলাকৰ মাজৰ পৰা তেওঁক তুলি আৰু স্বৰ্গীয় ঠাইত নিজৰ সোঁহাতে বহুৱাই সকলো আধিপত্য ক্ষমতা পৰাক্ৰম আৰু প্ৰভুত্ব আদি কৰি যিমান নাম ইহলোক আৰু পৰলোকত উল্লেখ কৰা যায় সেই সকলোৰে ওপৰৰ ওপৰ কৰিলে এইটো বাইবেলত ঘোষণা কৰা হৈছে প্ৰভু যীশু ইহলোক পৰলোকত যিমান পৰাক্ৰম ক্ষমতা প্ৰভুত্ব আদি আপুনি উল্লেখ কৰিব পাৰে সেই সকলোৰে ওপৰৰ ওপৰ কৰা হ'ল আৰু সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰিল আৰু এই কথাটো যেতিয়া বিশ্বাস হ'ল তেতিয়া কোনো ধৰণৰ শক্তিলৈ আৰু ভয় নাই সেইটো প্ৰথম কথা কিন্তু আমাৰ সকলোৰে যিটো ভয় আচল যিটো ভয় সেইটো হ'ল ভৱিষ্যতৰ ভয় মৃত্যুৰ পিছত মোৰ কি হ'ব মৰিলে মই ক'ত যাম যদি মই আজি মোৰ মৃত্যু হয় মই ঈশ্বৰৰ আগত যদি থিয় হ'ব লাগে যদি মোক ঈশ্বৰে বিচাৰ কৰে মোৰ কি হ'ব আমি সবেই জানো আমি যিমানেই ইচ্ছা নকৰোঁ কিয় আমি বহুত সময়ত ভাল কামটো নকৰি বেয়া কামটোৱে কৰোঁ আৰু যিমানে ইচ্ছা নকৰোঁ কিয় আমি ভাল কামটো কৰিব ইচ্ছা কৰিলেও বেয়া কামটোৱে কৰি পেলাওঁ কাৰণ আমাৰ স্বভাৱটোৱে তেনেকুৱা আমি জানো যে ঈশ্বৰৰ আগত যদি মই থিয় হ'ব লাগে তেতিয়াহ'লে ঈশ্বৰে দিয়া গোটেই নিয়মবিলাক পালন কৰি চলিব লাগিব যদি আজি মোক ঈশ্বৰে বিচাৰ কৰে আমি জানো আমাৰ সবৰে জীৱনত কিবা নহয় কিবা দুৰ্বলতা ঈশ্বৰে দেখুৱাই দিব পাৰিব আমি যেতিয়া ভৱিষ্যতৰ কথাটো চিন্তা কৰিম সেই ভয়টো আচল ভয় কিন্তু গোটেই বৰদিনৰ মূল বাৰ্তাটো হৈছে যে যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে যাতে যিকোনো তেওঁ বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় অৰ্থাৎ এই যিটো ভৱিষ্যতৰ ভয় ঈশ্বৰৰ আগত থিয় হোৱাৰ যিটো ভয় ঈশ্বৰৰ বিচাৰৰ সন্মুখীন হোৱাৰ যিটো ভয় সেই ভয়ৰ পৰা প্ৰভু যীশুৱে আমাক মুক্তি দিবৰ কাৰণে পৃথিৱীলৈ আহিল
আৰু যিমানবিলাক বিধি বিধান আছিল আমি ভংগ কৰি আছিলোঁ, আমি যিমান পাপ কৰি আছিলোঁ বা পাপ আমাৰ যিটো পাপ স্বভাৱ, সেই পাপৰ শাস্তি যি মৃত্যু, সেই গোটেই পাপ প্ৰভু যীশুৱে আমাৰ হৈ নিজৰ ওপৰত ল'লে। আৰু আমি যি শাস্তি পাব লাগিছিল সেই শাস্তিটো তেওঁ নিজে ল'লে, যাতে আমি আৰু শাস্তি পাব নালাগে। গতিকে প্ৰভু যীশুৱে কৈছিল যোহন 5:24 মই পঢ়ি দিব কৈছোঁ। যোহন 5:24 প্ৰভু যীশুৱে কৈছে, মই তোমালোকক অতি স্বৰূপকৈ কওঁ, যিজনে মোৰ কথা শুনি মোক পঠোৱা জনাত বিশ্বাস কৰে সেইজনৰ অনন্ত জীৱন আছে, আৰু তেওঁ সুদ বিচাৰলৈ আহিব নালাগে, কিন্তু মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। সেইকাৰণে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি এইটো বিশ্বাস কৰোঁ যে আমি আৰু ঈশ্বৰৰ সন্মুখত সেই বিচাৰটোত আমি থিয় হ'ব নালাগে। ইয়াত লিখিছে তেওঁ সুদ বিচাৰলৈ আহিব নালাগে, মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল। আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লোঁ, কাৰণ আমাৰ হৈ প্ৰভু যীশুৱে ক্ৰুচত মৃত্যুবৰণ কৰিলে। আমাৰ হৈ প্ৰভু যীশুৱে আমাৰ বিচাৰটো তেওঁ প্ৰভু যীশুৰ ওপৰত কৰা হ'ল, আমাৰ শাস্তিটো প্ৰভু যীশুৱে ল'লে। আৰু এইটোৱে হ'ল বৰদিনৰ বাৰ্তা। যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ প্ৰভু যীশু আহিল। ভয় নকৰিবা, কিয়নো যি আনন্দৰ শুভবাৰ্তা, মহা আনন্দৰ শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব। সকলো লোকৰ নিমিত্তে, ডাঙৰ সৰু, ধনী দুখীয়া, শিক্ষিত অশিক্ষিত, কোনো প্ৰভেদ নাই। সকলোৰে কাৰণে প্ৰভু যীশু আহিল, কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে, গোটেই জগতক প্ৰেম কৰিলে, আৰু গোটেই জগতৰ কাৰণে প্ৰভু যীশু আহিল, আৰু গোটেই জগতৰ পাপৰ শাস্তি তেওঁ ক্ৰুচৰ ওপৰত ল'লে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে, যিকোনো তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। মই এটা সৰু গল্প পঢ়িছিলোঁ প্ৰথমতে, সেইটো কৈ সামৰণি মাৰিম। হাইস্কুলত থাকোঁতে মই গল্পটো পঢ়িছিলোঁ, আৰু সেইটোৱেই গোটেই আমাৰ খ্ৰীষ্টীয় বিশ্বাসটো একদম স্পষ্টভাৱে বুজাই দিয়ে। এজন বিচাৰক, জাজ, এদিন তেওঁৰ কোৰ্টত এটা ল'ৰা হাজিৰ কৰা হ'ল। সেই ল'ৰাটোৱে কিবা এটা অপৰাধ কৰিছে, পুলিচে ধৰি আনিছে, আৰু ল'ৰাটোৰ প্ৰমাণ হৈ গ'ল সি অপৰাধী। গতিকে আইনমতে সেই ল'ৰাটোক 1 মাহ জেলত পঠাব লাগে, আৰু নহ'লে 1000 টকা জৰিমনা। 1000 টকা জৰিমনা দিব লাগিব, নহ'লে 1 মাহ জেলত যাব লাগিব। আৰু সেই ল'ৰাটো জাজৰে নিজৰ পুতেক। কিন্তু জাজ, তেওঁ ন্যায় বিচাৰক, তেওঁ জাজমেণ্ট দিবই লাগিব। তেওঁ জাজমেণ্ট দিলে 1 মাহৰ কাৰাদণ্ড, নহ'লে 1000 টকা জৰিমনা। বিচাৰ হৈ গ'ল। জাজজন বাহিৰত আহিলে, আহি পকেটৰ পৰা 1000 টকা পুতেকক দিলে, এইটো জমা কৰা আৰু তুমি ফ্ৰী। পুতেকৰ হাতত পইচা নাছিল, বাপেকে 1000 টকাটো দি দিলে, আৰু পুতেক জেলত যাব লগাও নহ'ল, পুতেক ফ্ৰী হৈ গুচি গ'ল। আমি মানুহ পাপৰ শাস্তি হিচাপে সকলোৱে আমি শাস্তি পাব লাগিছিল, কিন্তু ঈশ্বৰে আমাক ইমান প্ৰেম কৰে যে আমাক শাস্তি পাব নিদিয়ে। সেইকাৰণে নিজৰ একেজাত পুত্ৰকে দিলে, নিজেই শাস্তি ল'লে, যাতে আমি বিশ্বাস কৰি পৰিত্ৰাণ পাওঁ। সেইটোৱে বৰদিন। সেইকাৰণে এইটো যিটো বাৰ্তা, মহা আনন্দৰ শুভবাৰ্তা, আৰু এই বাৰ্তা সকলো লোকৰ নিমিত্তে। আৰু এই যিটো বাৰ্তা, এই বাৰ্তা হৈছে আমাক নিৰ্ভয়তা প্ৰদান কৰা বাৰ্তা। স্বয়ং ঈশ্বৰ হৈ প্ৰভু যীশু আমাৰ কাৰণে আহিল, কাৰণ তেওঁ আমাক প্ৰেম কৰে। আৰু ঈশ্বৰে আমাক ইমান প্ৰেম কৰে, বাইবেলত লিখিছে, ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিলে, কিয়নো ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। তেওঁ প্ৰমাণ দিলে তেওঁ যে প্ৰেম কৰে। বৰদিনত তেওঁ আহিল, কিন্তু তেওঁ গুড ফ্ৰাইডেৰ দিনা প্ৰমাণ কৰি দিলে সঁচাকৈ তেওঁ আমাৰ কাৰণে মৰিবলৈ আহিল, আৰু তৃতীয় দিনা তেওঁ পুনৰ জি উঠিল। আৰু সেয়ে আহক আমি ঈশ্বৰক ধন্যবাদ দিওঁ, কাৰণ ঈশ্বৰে যে আমাক প্ৰেম কৰে
সেইটো বৰদিনৰ সময়ত বিশেষভাৱে আমি আকৌ মনত পেলাই আমি ধন্যবাদ দিব লাগে। আৰু এই যি বৰদিনৰ সময়ত আমি উদযাপন কৰোঁ, আনন্দ উদযাপন কৰোঁ, এই উদযাপনৰ সময়ত এইটো কেৱল সাময়িক মাত্ৰ এই কেইটা দিনৰ কাৰণে নহয়, সকলো সময়তে আমাৰ হৃদয়ত যাতে সেই নিৰ্ভয়তাটো থাকে, ভৱিষ্যতৰ ভয়ৰ পৰা যাতে আমি মুক্ত হওঁ, আমাৰ অন্তৰত যাতে ঈশ্বৰৰ প্ৰেম বিৰাজ কৰে, আমাৰ জীৱন ধাৰণৰ মাজেদি যাতে আমি যে পৰিৱৰ্তিত হ'লোঁ, আমি যে ঈশ্বৰৰ সন্তান হ'লোঁ প্ৰকাশ পাই থাকে, আমি তেনেকুৱা ধৰণৰ জীৱন যাপন কৰোঁ। সকলোকে আকৌ মই নমস্কাৰ জনাইছোঁ, বৰদিনৰ শুভেচ্ছা জনাইছোঁ আৰু নতুন বছৰৰ কাৰণে ওলগ জনাইছোঁ। ধন্যবাদ।